শ্ৰোতা বন্ধু নমস্কাৰ, সকলোলৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ যুৱবাণী। ষ্টুডিঅ'ত মই নিতুপন চুতীয়া। শ্ৰোতা বন্ধু, পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। যিদৰে সময়ৰ লগে লগে আহে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। যিদৰে কুঁহিপাত একোটি হয় সৰাপাত, যিদৰে নদীবোৰ শুকান হৈ এদিন হয় ভৰুণ, তেনেদৰেই পৰিৱৰ্তনবোৰ চলি থাকে সকলোতে। শ্ৰোতা বন্ধু, পৰিৱৰ্তনৰ এই চিৰাচৰিত নিয়মটোৱে আমাকো চুইছে আপোনাকো। আৰু সেয়ে সময়ৰ অগ্ৰগতি, সভ্যতাৰ পৰিৱৰ্তন আদিৰ সৈতে খোজতে খোজ মিলাই আপোনালোকৰ প্ৰিয় যুৱবাণী অনুষ্ঠানটিত আমি সংযোজন কৰিব বিচাৰিছোঁ এটি নতুন শিতান। যিটো শিতানৰ জৰিয়তে আমি কাহিনী শুনিম বিশ্বৰ বিভিন্ন প্ৰান্তৰ, ভিন্ন সংস্কৃতিৰ, ভিন্ন মানুহৰ জীৱনচৰ্যাৰ সৈতে জড়িত কাহিনী। এই ধৰক আমাৰ কাষৰীয়া ৰাজ্য অথবা চুবুৰীয়া দেশৰ লোকসকলৰ জীৱনবোৰ বাৰু কেনে? আমাৰ দৰেইনে? তেওঁলোকৰ পিন্ধন উৰণ, খাদ্যাভ্যাস, সামাজিক আৰু ব্যক্তিগত জীৱনৰ প্ৰমূল্যবোৰ, লোকবিশ্বাস, ধৰ্মীয় ৰীতি নীতি, লোকাচাৰ আৰু জীৱনক সমৃদ্ধ কৰা কথাবোৰ বাৰু কেনে? আমাৰ দৰেইনে? এনেধৰণৰ উৎসুকতাবোৰ নিৰসন কৰিবলৈকে আমাৰ এই যাত্ৰা। যিহেতু এই যাত্ৰাত আমি ভিন্ন প্ৰান্তৰ জীৱনচৰ্যাত অৱলোকন কৰিম, আমাৰ যাত্ৰাৰ পাথেয় হ'ব পৃথিৱীৰ সেই ভূখণ্ডৰ ভাতৃভগ্নীসকলৰ প্ৰতি আমাৰ হিয়াত অহৰহ পালিত হৈ থকা প্ৰেম আৰু ভাতৃত্ববোধ। আমি সন্ধান কৰিম আমাৰ ঘৰৰ পৰা দূৰৈত থকা আন এখন ঘৰৰ। সেয়েহে আমি এই অনুষ্ঠানটিৰ নাম ৰাখিছোঁ বসুধৈৱ কুটুম্বকম। আহক আজি আমি আমাৰ প্ৰথম দিনটোতেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ যাওঁ। ৰাষ্ট্ৰীয় পতাকাত হালধীয়া আৰু কমলা ৰঙৰ মাজত জিলিকি থাকে বগা ৰঙৰ ড্ৰেগনৰ ছবি। দেশখনৰ স্থানীয় নাম দ্ৰুকইউল অথবা ড্ৰেগনৰ দেশ। এছিয়া মহাদেশৰ দক্ষিণ প্ৰান্তত হিমালয় পৰ্বতমালাৰ পূব পাদদেশত অৱস্থিত ভূটানৰ উত্তৰে তিব্বত, পশ্চিমে ছিকিম, পূবে অৰুণাচল প্ৰদেশ আৰু অসম, আৰু পশ্চিমে পশ্চিম বংগ। ভৌগোলিক অৱস্থিতিৰ দিশেৰে ভাৰতৰ নিচেই গাতে লাগি থকা ভূটানৰ ৰাজধানী থিম্ফু। মান্য ভাষা জংখা, মুদ্ৰা গুলট্ৰাম। জনসংখ্যা 2017 বৰ্ষৰ গণনা অনুসৰি 7,27,145 জন। বছৰি 2% বৃদ্ধিৰ হাৰ অনুপাতে বৰ্তমান জনসংখ্যা 7,41,780 জন। দেশখনত গণতান্ত্ৰিক সংবিধানৰ সমান্তৰালকৈ ৰাজতন্ত্ৰ আছে আৰু বৰ্তমান ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুক। দেশখনিৰ উচ্চ সদন আৰু নিম্ন সদনত কাম কাজ হয়। মুঠ মাটিকালি 38,394 বৰ্গ কিলোমিটাৰ। ইয়াৰে 1.1% পানী। ভূটানৰ ৰাষ্ট্ৰীয় জন্তু টাকিন, ৰাষ্ট্ৰীয় বৃক্ষ চাইপ্ৰাছ, যাৰ স্থানীয় নাম চেডেন। ৰাষ্ট্ৰীয় খেল আৰ্চাৰী আৰু ৰাষ্ট্ৰীয় খাদ্য হৈছে এমা ডাটছি। ভূটানৰ সংস্কৃতি অতি পুৰাতন। সংস্কৃতিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সাল সলনি নোহোৱাকৈ বাপতি সাহোন সংস্কৃতিটো ধৰি ৰাখিব পাৰি, তাৰ বাবে ভূটানৰ লোকসকল বিশেষভাৱে সচেতন। বিংশ শতিকাৰ শেষৰ ভাগতহে বহিৰ্বিশ্বৰ বাবে ভূটানৰ অন্তৰ্ভাগত প্ৰৱেশ সম্ভৱ হৈছিল। এই দেশৰ মুখ্য ভাষা জংখা আৰু চাৰচপৰ তিব্বতীয় ভাষাৰ সৈতে যথেষ্ট সাদৃশ্য আছে। তিব্বতীয়সকলৰ দৰেই ভূটানৰ লোকসকলেও হিমালয় পৰ্বতৰ পাদদেশৰ অঞ্চলসমূহত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটোৱা গুৰু পদ্মসম্ভৱাৰ অনুগামী। অৱশ্যে পিয়ল অনুসৰি প্ৰায় 23% লোক হিন্দু ধৰ্মাৱলম্বী আৰু খুব কম সংখ্যক ইছলামধৰ্মী লোকে ৰাষ্ট্ৰখনত বসবাস কৰি আহিছে।
বছৰত এবাৰকৈ দেশৰ গুৰুত্বপূৰ্ণ গাঁওখনত চেচু উদযাপন কৰা হয়। চুবুৰীয়া গাঁওসমূহৰ নিবাসীসকলেও এই উৎসৱত অংশগ্ৰহণ কৰে। বিশ্বাস মতে এই উৎসৱৰ পবিত্ৰ কৰ্মকাণ্ড চোৱাসকলেও পোনপটীয়াকৈ ঈশ্বৰৰ কৰুণা লাভ কৰে। 2-3 দিনলৈকে উদযাপন কৰা চেচু উৎসৱত এটি বিশেষ ধৰ্মীয় নৃত্য সম্পাদন হয়, য'ত মুখা পিন্ধি নৃত্য কৰা হয়। উৎসৱৰ শেষৰ দিনা সূৰ্যাস্তৰ আগে আগে ৰঙীন কাপোৰত তান্ত্ৰিক বিধি অনুসৰি মন্ত্ৰ লিপিবদ্ধ কৰি থংড্ৰেল উৰুওৱা হয়। বিশ্বাস মতে এই থংড্ৰেল দেখিলেই নিৰ্বাণ প্ৰাপ্তিৰ পথ সুগম হয়। বৌদ্ধ মঠসমূহ শিক্ষাৰ প্ৰাণকেন্দ্ৰ। 6-9 বছৰীয়া শিশু কিশোৰসকলে মঠৰ অন্তৰ্ভুক্ত হৈ লিখা পঢ়াৰ শিক্ষা গ্ৰহণ কৰে। জংখা, ইংৰাজী আৰু প্ৰাচীন লিপিৰ শিক্ষা মঠসমূহত দিয়া হয়। এজন বৌদ্ধ ভিক্ষুৰ আধ্যাত্মিক শিক্ষা সমগ্ৰ জীৱনজুৰি চলি থাকে। ভিক্ষুসকলৰ কেন্দ্ৰীয়ভাৱে থকা এটা গোটত প্ৰায় 600 জন ভিক্ষু আছে আৰু দেশৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় কৰ্তব্য এই ভিক্ষুসকলৰ ওপৰতে ন্যস্ত কৰা থাকে। গৰমৰ দিনকেইটাত ৰাজধানী থিম্ফুত বাহৰ পাতি থকা এই ভিক্ষুসকলে ঠাণ্ডাৰ দিনকেইটা পবিত্ৰ ঠাই বুলি গণ্য কৰা পুনা খাজঙত থাকে, য'ত 17 শতিকাতেই মৃত্যু হোৱা ভূটানৰ প্ৰতিষ্ঠাপক চাবড্ৰাম ৱাং নামগ্যালৰ সমাধি আছে। ভূটানৰ সংগীত প্ৰাচীন আৰু আধুনিক এই দুটা ধাৰাত চৰ্চা হৈ আছে। প্ৰাচীন ধাৰাটো জুংড্ৰা বৈদ্ৰা আৰু আধুনিক ধাৰাটো হৈছে ৰিগছাৰ। ভূটান মাতৃপ্ৰধান দেশ। পুৰুষসকলেও ঘৰুৱা কাম কাজ, ৰন্ধন প্ৰকৰণ, বস্ত্ৰ প্ৰস্তুতকৰণ ইত্যাদিৰ সৈতে জড়িত হয়। বিবাহৰ সময়ত বগা ৰঙৰ গাত লোৱা চাদৰ আৰু পিয়লা বিনিময় কৰা হয়। 6 মাহকাল একেলগে বসবাস কৰাৰ পাছত এহাল দম্পতীয়ে বিবাহিত বুলি পঞ্জীভূত কৰিব পাৰে। পৰম্পৰাগতভাৱে দৰাই কইনা ঘৰৰ সদস্য হিচাপে নতুন ঘৰত প্ৰৱেশ কৰেগৈ। ভূটানত যৌতুক প্ৰথা নাই। কোনো সময়ত ভাবিবৰে কইনাৰ ঘৰত ঘৰুৱা কাম কাজ কৰি যোগ্যতা প্ৰদৰ্শন কৰিবলগীয়া হয়।
পাহাৰীয়া ঠাইৰ বাবেই ভূটানত প্ৰধানকৈ উৎপাদিত হয় ৰঙা ৰঙৰ চাউল, যাক আমি ব্ৰাউন ৰাইচ বুলিলে চিনি পাওঁ। আমিষভোজীসকলৰ বাবে কুকুৰা, ইয়াকৰ মাংস, শুকান গৰু আৰু গাহৰি মাংস আৰু ভেড়াৰ মাংস, লগতে মাংসৰ চুপ, জলকীয়া গুড়ি আৰু জালুক দিয়া শুকান পাচলি আদিয়ে প্ৰধান। জালুক, জলকীয়া আৰু চিজেৰে প্ৰস্তুত কৰা হয় ভূটানীসকলৰ প্ৰিয় খাদ্য এমা দাটছি। দেচেন, দেচেন। কিয় মাতি আছাও মোৰ সোণজনী? আজি মই কাঠৰ মিললৈ নগলে কিছুমান কাম হৈয়ে নুঠিবগৈ। হয় নেকি? ইমান কেইদিন কি কৰি আছিলা? তোমাৰ যোন যেন মুখখনকে চাই আছিলো চাংমু। সন্ধিয়ালৈ এমা দাচ্ছি আৰু থুপ্পা ৰান্ধি থবা, আৰাৰ লগত খাবলৈ যে কিমান মজা লাগিব। হ'ব যোৱা, ধেমালিখন এৰা। মোক এইবাৰ পাৰৰ বজাৰৰ পৰা হালধীয়া ৰঙৰ কিৰা কিনি দিবা দেই। মই যে সপোনতো দেখিছো কিৰা পিন্ধি চিচুত ইমান যে নাচিছো। বাৰু কিৰাৰ কথা ওলালে দেখোন তোমাৰ ওলাহে নধৰে হিয়া। খবৰে কথা। পৃথিৱীৰ ভিতৰতে যথেষ্ট ক্ষুদ্ৰ অৰ্থনৈতিক অৱস্থাৰে ভূটানৰ অৰ্থনীতি কৃষিকাৰ্য আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। দেশখনৰ মুখ্য উদ্যোগবোৰৰ ভিতৰত চিমেণ্ট উৎপাদন, কাঠৰ সামগ্ৰী প্ৰস্তুতকৰণ, সুৰা উৎপাদন, সংৰক্ষিত ফল-মূলৰ উদ্যোগ, পৰ্যটন আদি উল্লেখযোগ্য। ভূটানে বিদ্যুৎ, চিমেণ্ট, কেলছিয়াম কাৰ্বাইড, তীখাৰ ৰড, ডলোমাইট, জিপছাম আদি দ্ৰব্যবোৰ ৰপ্তানি কৰিও অৰ্থনৈতিকভাৱে সবল হ'বলৈ যত্ন কৰে। ভূটান আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক পৰম্পৰাগতভাৱে অতি সুদৃঢ়। ভূটানৰ বৈদেশিক নীতি নিৰ্ধাৰণ, সুৰক্ষা আৰু বাণিজ্যিক দিশবোৰত ভাৰতেও গুৰুত্বপূৰ্ণ স্থান লাভ কৰে। প্ৰিয় শ্ৰোতা, অসমৰ লগতো ভূটানৰ সম্পৰ্ক অতি মধুৰ। ব্যৱসায়, বাণিজ্য, সংস্কৃতি বা অন্যান্য কাৰণত অসম আৰু ভূটানৰ মাজত আদান প্ৰদান চলিয়ে থাকে। যদিও বিশ্বায়নৰ বাবে যোগাযোগৰ মাধ্যম বহুতো, তথাপিও যিটো বাটেৰে আমি অহা যোৱা কৰিব পাৰোঁ, যিটো বাটেৰে আমি সংযোজিত হ'ব পাৰোঁ, সেই বাটটোৰ বিষয়ে নকলে জানো হ'ব? অসমৰ পৰা ভূটানলৈ অহা যোৱা কৰিব পৰা সুগম বাটটো হৈছে গুৱাহাটীৰ পৰা ৰঙিয়া হৈ গেলেফু অথবা চানড্ৰুপ ঝংখাৰ হৈ ভূটানত প্ৰৱেশ কৰা। কাজেই এই পথেদি বছৰ বছৰ ধৰি আদান প্ৰদান হৈছে ভূটান আৰু অসমৰ মাজত। প্ৰিয় শ্ৰোতা, ভূটানৰ বিষয়ে ইমানবোৰ কথা কোৱাৰ পাছত আমি যদি এইখিনিতে ভূটানৰ কোনোবা এজন লোকৰ সৈতে ভাৱৰ বিনিময় কৰিব পাৰোঁ, কেনে লাগিব বাৰু? আজিৰ অনুষ্ঠানতে আমি সৌভাগ্যক্ৰমে লগ পাইছোঁ ভূটানৰ দুজনকৈ সন্মানীয় নাগৰিক। তেখেতসকলে অতি আগ্ৰহেৰে আমালৈ প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা। এয়া ভূটানৰ প্ৰথমটো গণতান্ত্ৰিক নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী বিষয়া তথা ভাৰত-ভূটান মৈত্ৰীৰ 50 সংখ্যক বৰ্ষপূৰ্তি সন্মিলনৰ সন্মানীয় সদস্য আৰু ভূটানৰ ৰেড স্কাৰ্ফ প্ৰাপক দাছু কুঞ্জাং ৱাংৰী। মাননীয় ৱাংৰী ডাঙৰীয়াই ঝংখা আৰু ইংৰাজী দুয়োটা ভাষাতেই আমালৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। এয়া দাছু কুঞ্জাং ৱাংৰী। kinzawdi dubigi jakoblei nigi khatulebe all india radio dibirgallo tarigi dishin sacheto didilo dumi yongi khatulebe ni khatule tashidele shu. As a member of the National Organizing Committee for Golden Jubilee celebration of Bhutan-India diplomatic relations, and as a Bhutanese, I would like to wish the people of Assam and the All India Radio Divuga a happy Friendship and Brotherhood Day on the occasion of Basudaiwa Kutumbakam.
ধন্যবাদ দাসু কুঞ্জাং ৱাংৰী ডাঙৰীয়া। আপোনালৈ আমাৰ শ্ৰদ্ধা, মৰম আৰু শুভেচ্ছা নিবেদিছোঁ। আমালৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ভূটান লোকসেৱা প্ৰচাৰক, ভূটান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ এসময়ৰ জ্যেষ্ঠ সাংবাদিক তথা বৰ্তমানৰ ৰাজনীতিক মিষ্টাৰ দাৱাই। Ngigimindi tawasilabi tenga dajuna chanda da television na labi min dajupchi se shunila ta jadruni gi thunlamdi te name sumit damzap yubi khalu tenga chira chimsa nga de asam da te duki habgi bana gi thunlamdi te tu tamfulera name sumit damzap yubi khalu te mi dami gi tewa beroyata te chonde gi teka beroyata te nami sami damzab bedu se shunila te ni bole te ndigi taringi katule te nga de asam gi mise karalu te ndale pha bedi besturia nduki habda nga de gi bana gi thulamdi nami sami gondo phedi gi be mida mi dewa chondel gi dewa disu bombe thabdi gi be te lejam jochu sewe gi tashimelam yu se shunila kadiche. My name is Dawa, and I've worked as a journalist for over a decade. And just a year ago, I've joined politics. And today, it's safe for me to say that I'm a bit of a journalist as well as a bit of politician. I would like to extend my warm greetings to all my brothers and sisters of Assam. While Bhutan and India enjoy the best of friendship, it is even more evident that the people of Assam and Bhutan enjoy closer and greater ties, and therefore I'd like to wish the people of Assam and people of Bhutan even greater and closer ties, and that people-to-people contact continues in whatever forms, whatever shape, in whatever manner possible, so that the region is proud with peace, prosperity, and happiness. All my best wishes and prayers are with both the people of Assam and Bhutan. Thank you so much. ধন্যবাদ দাৱা ডাঙৰীয়া। আপোনালৈও আমাৰ তৰফৰ পৰা মৰম, শ্ৰদ্ধা আৰু সন্মান নিবেদিছোঁ। প্ৰিয় শ্ৰোতা, ভূটানৰ সন্মানীয় নাগৰিক দুজনৰ মনৰ কথা জনাৰ পিছত আমি দীৰ্ঘদিন ধৰি ভূটানৰ বিভিন্ন শৈক্ষিক উন্নয়নমূলক আঁচনি তথা মানৱ সম্পদ বিকাশৰ বাবে কাম কৰি থকা গুৱাহাটীৰ মনোবিজ্ঞানী ডক্টৰ নীলাঞ্জন কোঁৱৰক ফোনযোগে যোগাযোগ কৰিছিলোঁ আৰু জানিবলৈ বিচাৰিছিলোঁ ভূটান সম্পৰ্কে তেখেতৰ অনুভৱ। ডক্টৰ নীলাঞ্জন কোঁৱৰে আমাক জনালে এনেদৰে। Namaskar. This is a message to all my fellow brothers and sisters from the Royal Kingdom of Bhutan, and for the help and the friendship they have extended to me in my last 9 years of personal endeavor, along with a lot of government, public sector, and civil society organization. And we have been continuing this relationship till date, and have been able to contribute to the 50 years of diplomatic relation between India and Bhutan. And I wish to also share that we have had this relation for the last 500 years, since the 17th century, from the time of Shabdrung Namgyal, the founding father of Bhutan, and the Druk Desis, and our erstwhile kingdom. And we hope that we share regional goals and unravel the past, renovate the present, and present the future to the future generation, and make the best of the best out of this relationship and share values and goals. I wish all of my friends in Assam and across India to Bhutan, Tashidele and Jai Hind. ধন্যবাদ ডক্টৰ কোঁৱৰ ডাঙৰীয়া। আপোনালৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ। ভূটানৰ প্ৰাৰম্ভিক ইতিহাস পৌৰাণিক কাহিনীত বিজড়িত হৈ আছে যদিও ই অস্পষ্ট। এনেধৰণৰ কেতবোৰ ঘটনাও আছে যিবোৰে সূচায় যে ভূটানৰ সমগ্ৰ অঞ্চলটি 2000 খ্ৰীষ্টপূৰ্বতেই সৃষ্টি হৈছিল।
কিংবদন্তি অনুসৰি খ্ৰীষ্টপূৰ্ব ৭ শতিকাত এজন কোচবিহাৰৰ ৰজা চংগলদ্বীপে ভূটানত শাসন কৰিছিল। ভূটান পৃথিৱীৰ অতি কম সংখ্যক দেশসমূহৰ ভিতৰত এখন যি দেশ ইতিহাসৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে কোনো বহিঃশক্তিৰ দ্বাৰা শাসিত অধ্যুষিত হোৱা নাই। অৰ্থাৎ আৰম্ভণিৰ সময়ৰ পৰাই ভূটান সম্পূৰ্ণৰূপে স্বাধীন। অৱশ্যে এনেধৰণৰ এটা কথাও আছে যে খ্ৰীষ্টপূৰ্ব ৭ শতিকাৰ পৰা ৯ শতিকাৰ সময়ছোৱা ভূটান তিব্বতীয় সাম্ৰাজ্যৰ অধীন আছিল, কিন্তু এই সম্পৰ্কে প্ৰমাণৰ অভাৱ। আনহাতে যিটো সময়ৰ পৰা ঐতিহাসিক তথ্যসমলবোৰ বিশ্বাসযোগ্য বা স্পষ্ট হৈছে, সেই সময়ৰ পৰা বৰ্তমানলৈকে ভূটানে নিজক সফলভাৱে আৰু একেৰাহে নিৰাপদ কৰি ৰাখিছে। প্ৰিয় শ্ৰোতা, ভূটানৰ সাহিত্যৰ ক্ষেত্ৰখনত চকু ফুৰাওঁতে আমি পাইছিলোঁ কুঞ্জাং সোডেনৰ নাম। তেখেত হৈছে ইংৰাজী ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী ভূটানী মহিলা। তাৰোপৰি আমি পাইছিলোঁ কৰ্মা ফুঞ্চু, দিলিৰাম শৰ্মা আচাৰ্য, চুনি দৰ্জী, খেন্দুং সোডেন আদি সাহিত্যিকসকলৰ নাম। ভূটানৰ পৰা প্ৰকাশিত হোৱা কেইখনমান বাতৰি কাকত হৈছে ভূটান অবজাৰ্ভাৰ, দ্য ভূটান টাইমছ, ভূটান টুডে, ভূটান ইউথ, দ্য ভূটানিজ, বিজনেছ ভূটান, ড্ৰুক নেটচুল, ড্ৰুক ইউজাৰ, গ্যালচি চাৰ্চোগ, দ্য জাৰ্নেলিষ্ট ইত্যাদি। ধূমপান নিষিদ্ধ কৰা পৃথিৱীৰ প্ৰথমখন দেশ হৈছে ভূটান। দেশত এটাও ট্ৰেফিক লাইট নথকা ভূটান হৈছে পৃথিৱীৰ একমাত্ৰ দেশ। ধন সম্পদ আৰু আৰ্থিক উন্নয়নতকৈ ভূটানী লোকসকলে সুখী হোৱাত বেছি গুৰুত্ব দিয়ে। সেয়েহে হেপিনেছ ইণ্ডেক্সৰ ধাৰণাটো আৰম্ভ হৈছে ভূটানৰ পৰা। অতএৱ ভূটান সুখী মানুহৰ দেশ। প্ৰিয় শ্ৰোতা, বসুধৈৱ কুটুম্বকম অনুষ্ঠানটিত আজি আমি ভ্ৰমণ কৰিলোঁ ভূটান। অহা খণ্ডত আমি আপোনাক লৈ যাম এই ধৰাৰ আন এখন ৰমণীয় ঠাইলৈ। আমাৰ এই অনুষ্ঠানটি শুনি কেনে পালে তাকে জনাই আমালৈ এখন পত্ৰ লিখিবলৈ নাপাহৰিব। কিন্তু আমাৰ ঠিকনা যুৱবাণী মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী ডিব্ৰুগড়, পিন 7860001, পোষ্ট বেগ নম্বৰ 52, অথবা মেইল যোগেও আমালৈ পত্ৰ প্ৰেৰণ কৰিবলৈ লিখি লওক আমাৰ ইমেইল আইডিটো airdak@gmail.com, airdak@gmail.com। আজিৰ অনুষ্ঠানটিৰ বৰ্ণনাত আছিল নিতুপন চুতীয়া, সম্পাদনাত অৰূপ সোণোৱাল, চৰিত্ৰাভিনয়ত আছিল অৰূপ সোণোৱাল আৰু নীনাজ্যোতি চাংমাই, আৰু অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰশা কোঁৱৰৰ। তেন্তে আজিলৈ আজ্ঞা দিয়ক, শুভৰাত্ৰি।